মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ আৰু আজি আছে ভাগৱত পঢ়ি আছে মানে আজি 5 নম্বৰ দিন ভাগৱতৰ আৰু মই আছোঁ আজি চুঙাজানত আৰু আপোনালোকক লৈ যাম ভাগৱতনো কেনেদৰে কি কৰে কেনেদৰে পঢ়ে আপোনালোকে চাগে জানেই মোৰ ভিডিঅ' চোৱাসকলে হ'লেও যিখিনিয়ে নাজানে সৰু সৰু ভাইটি ভণ্টিসকলে আৰু সেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম ভাগৱতনো কেনেকৈ কি কৰে আৰু কেনেকৈনো পঢ়ে আৰু চাই থাকিব ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ আৰু যাম মই সন্ধিয়া টাইমত আৰু ভিডিঅ'টো এতিয়া ষ্টাৰ্ট কৰি থৈ দিছোঁ আৰু ক'ৰবাত যদি যাওঁ দেখাম আপোনালোকক আৰু মই চুঙাজানত আহিলোঁ কাইলৈ যাম ঘৰলৈ আজিয়ে যোৱা কথা আছিলে কিন্তু ভাগৱত পঢ়ি থকাৰ কাৰণে মানে কি চাকি এগছ দিবলৈ থাকিল সেইবাবে চাকি গছ দি যাম বুলি ভাবিলোঁ আৰু চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু এটা ভিডিঅ' দিছোঁ এডিট কৰি আৰু ইয়াত নেটৱৰ্কটো অলপ পাবলৈ মানে কষ্ট বহুত চাৰিআলিত চুঙাজান চাৰিআলিত গৈ পেলাই ভিডিঅ'টো দিছোঁ চাব ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ বৰ্তমান এটা বজাত কিনো কৰিছোঁ সেইটোকে দেখাবলৈ লৈছোঁ এয়া দেখিছেনে এনেই পদূলিৰ ওচৰত ৰৈ আছোঁ বতাহ মাৰি আছে অলপ ইয়াত 2 বছৰ ধৰি পানী নাই মানে ধান খেতি নাই হোৱা আৰু আগত কৈছিলোঁ চাগে আপোনালোকক ধান খেতি হোৱা নাই আৰু আমাৰ তাৰ পৰা মানে আমাৰ যি গোলাঘাট ডিষ্ট্ৰিক্টৰ এইটো গোলাঘাট ডিষ্ট্ৰিক্টে পৰে মানে জেগাডোখৰ নাম চুঙাজান আৰু ইয়াত চুঙাজানত মানে পানী বহুত দিন হোৱা নাই 2 বছৰ 3 বছৰমান হ'ল আৰু খেতি তেনেকৈ নাই বুজিছেনে পুখুৰীলৈকে শুকাই আছে টিপকলৰ পানীলৈকে শুকাই গ'ল মানে চাবমাৰ্চিবল বহাবলগীয়া হৈছে মানুহে চাই থাকক ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ এতিয়া ওলাইছোঁ চুইহঁতে পিন্ধি লওঁ তাৰপিছত আপোনালোকক লগ পাম আৰু চাই থাকক ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ আৰু এতিয়া আমি নামঘৰলৈ যাবলৈ আছোঁ চাকি দিবলৈ ভাগৱতত গা চা ধুবলৈ দেখিছেনে ঠাণ্ডা পূৰা মানে হ'লেও আমাৰ ঘৰৰ তাৰ নিচিনা মানে ঠাণ্ডা নহয় আৰু অলপ ঠাণ্ডা ইয়াত মানে গছ গছনিবোৰ অলপ বেছি সেইবাবে অলপ ঠাণ্ডাটো কম চাই থাকক ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ কাপোৰ কানি পিন্ধি লৈছোঁ জেকেটটো পিন্ধি লওঁ তাৰপিছত গামোচাখন লৈ ল'ম মূৰটো খনি অলপ কিমকণ ধুই লওঁ তাৰপিছত ব'লক চাই থাকক ভিডিঅ'টো ওলাইছোঁ এয়া গামোচাখন বেলেগ কৰি ল'লোঁ মানে সেইখন কাৰ্বি গামোচা আছিলে এইখনহে আমাৰ অসমীয়া প্ৰিয় গামোচা আৰু এইখন নিপিন্ধিলে নহয় বেলেগ গামোচা ল'বলৈ বেয়া নামঘৰ ক্ষেত্ৰত আৰু এতিয়া ব'লক গৈ থাকোঁ এয়া ৰাইজ ওলাইছোঁ এয়া হাতত শৰাই বস্তু আৰু চাকি তাকি তাত দোকানত গৈ ল'মগৈ শৰাই বস্তু ইয়াতে লৈ লৈছোঁ আৰু এতিয়া ব'লক গৈ থাকক বাইকত যাবলৈ মানে দেখুৱাবলৈ নহ'ব তেনেকৈ ব'লক গৈ থাকক
নামঘৰলৈ। আৰু ইটো চাইডে যিজন ব্যক্তিয়ে পঢ়ি আছে সেইজন মূল পাঠকৰ আমাৰ গোলাপ মামা হয়। আৰু কেনেকুৱা পঢ়িছে কি কথা আপোনালোকে কমেণ্ট কৰি জনাব। আৰু লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু বহুত ঠাণ্ডাত গৈছোঁ, ভিডিঅ'টো বনাইছোঁ, আপোনালোকে চাব সকলোৱে। ভাগৱতৰ পৰা আহি পালোহি, এতিয়া ঘৰ সোমাইছোঁ আৰু এতিয়া জুতি চুটি খুলিম। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু কাইলৈ ঘৰলৈ যাম আৰু যাওঁতে ভিডিঅ'টো বনাম বাৰু, চাব আপোনালোকে কেনেকৈ যাওঁ কি কথা। আৰু আজিৰ ভিডিঅ'টো ইমানতে এণ্ড কৰিছোঁ। চ' বাই বাই।